Hello everyone, মই ইন্দিৰা মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি আপোনালোকলৈ ৰঙালাওৰ সৈতে গাহৰি মাংসৰ এটা সিম্পল ৰেচিপি আগবঢ়ালো। ৰঙালাওৰ সৈতে মাংস খাবলৈ খুবেই সোৱাদ হয়, নহয়নে বাৰু? আজি এই ৰেচিপিটোত মই অকনো অইল ব্যৱহাৰ নকৰাকৈ বনোৱা এটা ৰেচিপি। আৰু ঘৰতে থকা আদা নহৰুৰে বনোৱা এটা সিম্পল ৰেচিপি। বাহিৰৰ মা মছলা একো ব্যৱহাৰ কৰা নাই। তেনেহলে বেছি পলম নকৰি আজি এই ৰেচিপিটোলৈ আগবাঢ়ো বলো। প্ৰথমতে কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত মই তাতে ধুই ৰখা মাংসখিনি দি ভালদৰে লৰাই আছো। যেতিয়ালৈকে মাংসখিনিয়ে নিজৰ তেলটো নেৰে তেতিয়ালৈকে ঘন ঘনকৈ লৰাই থাকিব লাগিব, নহলে লাগি যোৱা চান্সো থাকে। আৰু এতিয়া দেখিছেনে লাহে লাহে মাংসখিনিৰ পৰা নিজে তেল ওলাবলৈ ধৰিছে আৰু তেতিয়া মই এটা পিয়াজ কাটি তাতে দি দিছো আৰু ভালদৰে মিলাই অলপ সময়ৰ বাবে সিজিবলৈ ঢাকি ৰাখিছো। আৰু এতিয়া মই ইয়াত থেতেলিয়াই লোৱা আদা নহৰুৰ পেষ্টটো আৰু নিমখ এড কৰি ভালদৰে মিলাই সিজিবৰ বাবে আকৌ ঢাকি ৰাখিছো। এনেদৰে মাজে মাজে লৰাই ঢাকি ৰাখিব। আৰু এতিয়া মই ইয়াত কাটি ৰখা ৰঙালাওখিনি লগতে আলু দুটা দি দিছো। আৰু এতিয়া মই ইয়াত হালধি এড কৰিছো। আপোনালোকে ইয়াত ঘৰতে বনাই ৰখা খৰিচাৰ টেঙা যদি আছে খৰিচাৰ টেঙা অলপ এড কৰিব পাৰে। মোৰ ওচৰত নাছিল সেইবাবে মই দিয়া নাই, আৰু খৰিচাৰ টেঙা দিয়া হ'লে ইয়াৰ সোৱাদটোৱে সুকীয়া হ'ল হয়। ৰঙালাওখিনি অলপ সিজাৰ পাছত তাতে মই এতিয়া পানী এড কৰিছো। পানীটো আপোনালোকৰ নিজৰ হিচাপ অনুযায়ী দিব। এতিয়া মই ইয়াত কেইখিলামান নৰসিংহৰ পাত দি দিছো। এটো অপচনেল হয়, মোৰ ওচৰত আছিল বাবে মই দিছো।
আজি মোৰ এই ৰেচিপিটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ নতুন এটা ভিডিঅ' সৈতে পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই।